হেল্ল' নমস্কাৰ আৰু সুপ্ৰভাত সকলোকে। আৰু আজি যিহেতু আমাৰ এই অৰুণোদয় আঁচনিৰ মিটিং আছে পঞ্চায়তত, তো সেই গতিকে পইণ্টত একেবাৰে মানুহ কম আৰু মই অলপ আজৰি পাইছোঁ, কামবোৰ কৰি ল'ম। আৰু দেখিছেনে ধুনীয়াকৈ মোৰ ঘৰটো, দোকানখন হৈ গৈছে, ঘৰটোতো হৈছে বাৰু, দোকানখনো হৈ গৈছে। আৰু দেখাইছোঁ ধুনীয়াকৈ প্লাষ্টাৰ কৰি আছে, এয়া প্লাষ্টাৰ চলি আছে, সেইফালে প্লাষ্টাৰ হ'লেই মোটামুটি কাম হৈ গৈছে। এনেকৈ কামবোৰ হৈ থাকিলে মনটো ভাল লাগি থাকে, কিন্তু ধনটো পকেটৰ পৰা খালী হৈ গৈ থাকে যে তেতিয়া অলপ বেয়া লাগে। আৰু যি কি নহওক, এটা সপোনৰ দৰেই সেইটোও পূৰ হৈ গৈ আছে। আৰু কেইদিনমান আগতে অলপ ফটো ফ্ৰেম আনি থৈছিলোঁ, অৱশ্যে প্ৰায় একেই ডিজাইনৰ আহিলে, অলপ ল' কষ্টৰ ফটো ফ্ৰেম হয় এইখিনি। আপোনালোকৰ যদি কাৰোবাক ওচৰৰ কোনোবা আছে ফটো ফ্ৰেমিং কৰাব হয় এ4 চাইজৰ, আপোনালোকে পাই যাব। বাৰু বৰ বেছি দাম নহয়, একেবাৰে ল' কষ্টত। বৰ্তমান 3টা কালাৰ আহিছে, হোৱাইট, ব্লেক আৰু ব্লেকেই আছে, ডিজাইনটো অলপ বেলেগ কোনোবা এটাত ব্লেক আৰু কাইলৈ পৰহি আৰু অলপ আহিব। এতিয়ালৈ বাই বাই, আৰু সকলোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম।